ইউপিএল দলত যোগদান কৰিছে কিয় কৰিছে? কাৰণ ইউপিপিএল দলৰ যি চিফ মিনিষ্টাৰ ছাৰ তেখেতৰ যি কাৰুকাৰ্য সেইটো বিৰাট ভাল লাগিছে। পিপিএফ চৰকাৰে ইমান দিন চৰকাৰ আছিল, মাটি জাতি আমাৰ যিটো মাইনৰিটিৰ যিটো মাটি বাতিৰ সমস্যা সেই সমস্যাটো সমাধান কৰিব নোৱাৰিলে। এই ইউপিপিএল চৰকাৰে অলপ হ'লেও সমস্যা সমাধান কৰিছে, যাৰ কাৰণে এই দলৰ কাৰুকাৰ্য আকৃষ্ট হৈ এই দলত আজি যোগদান কৰিলোঁ। ভুৱনেশ্বৰ গয়াৰী বিপিএল দলৰ পৰা MCLA আছিলে এইটো বাওঁপুৰ সমষ্টিত। এইটো সময়ত ডেভেলপমেণ্টৰ কাম কিমান কৰিছে তেখেতে? নহয়, এনে ইমান উন্নতিৰ কাম কৰা নাই, অলপ অলপ কৰিছে আৰু বেছিভাগে কৰা নাই। আৰু আমাৰ গাঁৱৰ যিটো অৱস্থা আজিলৈকে আমাৰ গাঁৱৰ ৰাস্তাটো আজিলৈকে হোৱা নাই, এনেকৈ আছে। ধনেশ্বৰ গয়াৰীটো বহুত দিন থাকিলে আমাৰ ইয়াত MCLA, 17 বছৰ 17 বছৰ নহয় বেছি, আজিলৈকে প্ৰায় 22 বছৰ হ'ল থাকিল, ইমান সমস্যা সমাধান হোৱা নাই। আৰু BPF এইটো গাঁৱত আহে, আপোনালোকে সমৰ্থন জনাব নেকি? এতিয়া মইতো ব্যক্তিগতভাৱে সমৰ্থন নজনাওঁ, আৰু বেলেগৰ কিবা মতামত আছে এইটো মই ক'ব নোৱাৰোঁ। ইউপিপিএলক আপোনালোকে কিমান সহায় কৰিব? মোৰ যিমান সম্ভৱ, যথাসম্ভৱ মোৰ মতে মই যিমান পাৰোঁ সিমান চেষ্টা কৰিম আৰু সহায় সহযোগিতা কৰাৰ কাৰণে। যদি ইউপিপিএলৰ আগন্তুক সময়ত চৰকাৰ যদি গঠন কৰে, তেতিয়া আপোনালোকে কি সমস্যাটো সমাধান কৰিব বিচাৰে? প্ৰথম সমস্যা হ'ল আমাৰ মাটিৰ সমস্যা, এইটো সমাধান কৰিব লাগিব। দ্বিতীয়তে আমাৰ গাঁৱত ৰাস্তা ঘাটৰ সমস্যা আৰু বহুত সমস্যা আছে, এইবিলাক সমাধানৰ কাৰণে মই অনুৰোধ জনাওঁ। যদি আপোনালোকৰ গাঁৱত বিজেপি বা অন্য এটা দল আহিলে আপোনালোকে সেই দলকো ছাপোৰ্ট কৰিব নেকি? মই ব্যক্তিগতভাৱে নকৰোঁ, বেলেগ ৰাইজে কিবা কৰিলে কৰিব পাৰে, কিন্তু মই ব্যক্তিগতভাৱে নকৰোঁ। মই ইউপিপিএলকে ছাপোৰ্ট কৰিম। হা, চিনি পাই, কিয় চিনি নাপায়? আহি থাকে মাজে মাজে, আগ্ৰামাও আহিছে। কি সহায় কৰিব আমাক আৰু? এই 5 বছৰত যেনেকৈ প্ৰমোদ বড়ো চৰকাৰে কিবা উন্নত কাম কৰিছে বা কৰা নাই, এইটো বিষয়ত কি কৰিব, কি ক'ব আপোনালোকে? 5 বছৰৰ সময়ত সেইটো আপোনালোকৰ সমষ্টিত কিবা ডেভেলপমেণ্ট কাম হৈছেনে? আমাৰ সমষ্টিত ডেভেলপমেণ্ট কাম হৈছে, অলপ নোহোৱা নহয়, অলপ মানে ভালেখিনি হৈছে, বহুতখিনি হৈছে। বিজেপি চৰকাৰ আহিলে আপোনাৰ ইফেকশ্যন কৰাৰ কথা কৈছে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে। এখন বিজেপি চৰকাৰ আহিলেতো সিহঁতো কৈছে যদি কৰিব পাৰে ইফেকশ্যন। সংকেত আপোনালোকে যেতিয়া ইফেকশ্যনৰ কথা আহে তেতিয়া বেলেগ আপোনাৰ ঠাইতো ওচৰতে হৈ আছে, আপোনাৰ ধুবুৰীত হৈ আছে, যেতিয়া চাওক আজি আমাৰ চুবুৰীয়া গাঁৱতে হৈ আছে উচ্ছেদ, এইবিলাক উচ্ছেদ দেখি মানে ইমান বেয়া লাগে। আজি চাওক এই সৰু সৰু ল'ৰাবিলাকক পঢ়া শুনাৰ কি অসুবিধা, তাতে কি থকা খোৱাৰ অসুবিধা, সিহঁতে তিৰফল টানাই আছে এই বৰষুণৰ দিনত, বিৰাট অসুবিধাত আছে সিহঁতে। আৰু এইটো দেখি আপোনালোকে বিজেপিক কি ক'ব? এইটো দেখি আৰু কি ক'ম, মোৰতো কৰিব লগা একো নাই, কিন্তু মই ব্যক্তিগতভাৱে আমি সমৰ্থন নকৰোঁ। কি ক'লে আজি ফেৰেংগে ছাৰ আজি আৰু ক'ল আমাৰ যিটো ইয়াৰ যিটো সমস্যা, এই সমস্যাবিলাক সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি দিলে। আৰু ছাৰে যিটো আমাৰ মাটি সমস্যা আৰু বহুত কিবা কিবি সমস্যা আছে, এই সমস্যাবিলাক সমাধান কৰিব বুলি ছাৰে আশ্বাস দিছে। আৰু বিভিন্ন জেগাত আপোনাৰ কবৰস্থান আৰু এনেকুৱা যে মাটিৰ পাতা যে দি আছে ইউপিপিএল চৰকাৰ বা ফেৰেংগাৰ এতিয়া লেণ্ড ৰিভিউৰ তেখেতে EM আছে, কিবা আশাবাদী না মাটিৰ কাৰণে? ময়ো আশাবাদী যে চাওক, ছাৰক মই এইটো অনুৰোধ জনাম যে আমাৰ গাঁৱতো বহুত মানে ঈদগাহ কবৰস্থান আছে, যাতে এইখিনিও মানে এলটমেণ্ট দিয়ে আমাক, তাৰ কাৰণে ছাৰক অনুৰোধ জনাইছোঁ।